গাঁৱত ৭২তম শ্ৰী শ্ৰী কালী পূজাৰ আয়োজন কৰা হৈছে। এইটো অনুষ্ঠানত মোক আজি মুখ্য দুৱাৰখন উন্মোচন কৰিবলৈ মোক আজি নিমন্ত্ৰণ কৰি আনিছে। সেইবাবে মই পূজা কমিটিক অশেষ ধন্যবাদ জনাইছোঁ। এতিয়া চাওক, আমি খুব আগৰ পৰাই শুনি আছিলোঁ মৈঠাবাৰীত কালী পূজা হয়, বলি পূজা হয়, কিবা হয়, বহুত কথা শুনিছিলোঁ। কিন্তু আমি আজি ডাঙৰ দীঘলৈ আমি এইটো জেগাত নিশ্চয়কৈ আমি এজন অংশীদাৰ হিচাপে আমি স্থান পাইছোঁ। খুব ভাল লাগিছে। আৰু এই পূজা কমিটিত যথেষ্টখিনি আয়োজন কৰিছে তেখেতসকলে, যেনে খেৰাই আছে, চিনেমা আছে, আৰু বিভিন্ন ধৰণৰ ডেন্স কম্পিটিশ্যন, জুনিয়ৰ ছিনিয়ৰ ঠিক তেনেকুৱাকৈ সিহঁতে আয়োজন কৰিছে। লগতে গাঁৱৰ ৰাইজে খুব মনোযোগেৰে সকলোৱে ঐক্যভাৱে সিহঁতে তাৰমানে ধুনীয়াকৈ সেই আয়োজনখিনি কৰি তাৰমানে বিভিন্ন ধৰণৰ আয়োজন কৰা হৈছে। আৰু মই মৈঠাবাৰী ৰাইজৰ এই শ্ৰী শ্ৰী মা কালী মন্দিৰৰ এবা ফেষ্টিভেলৰ সকলো পূজা কমিটিৰ লগতে গাঁওবাসী ৰাইজক মোৰ অন্তৰৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ, যাতে সিহঁতৰ তিনিদিনীয়া কাৰ্যসূচীখন খুব সুন্দৰভাৱে ৰাইজৰ পৰা সঁহাৰি পাব বুলি আশা ৰাখি সকলোকে ধন্যবাদ জনাই মই এইখিনিতে সামৰিছোঁ। আমাৰ এই পূজা তিনিদিনীয়া কাৰ্যসূচীকে আমি হাতত লৈছোঁ। ২৪, ২৫ আৰু ২৬ অক্টোবৰ ইয়াত আমাৰ খোলা থিয়েটাৰ বড়োৰ আগৰ পৰা তাৰমানে খোলা থিয়েটাৰ বুলি কোৱা আছে। এইটো খোলা থিয়েটাৰ এটা থাকিব, আৰু ইয়াতে খেৰা কৃষ্টি থাকিব, আৰু ইয়াতে চিনেমা আমাৰ চিনেমা থাকিব, বড়ো চিনেমা। এইটো টিকেট চিষ্টেম হয়। ঠিক তেনেকুৱা আমাৰ আৰু গাঁৱৰে এটা বোৱাৰী ডেন্স বুলি কোৱা আছে, বিহামজো মোচানাই ডেন্স, এইটোৱে থাকিব। আৰু লাষ্টৰ দিনা ২৬ তাৰিখে আমাৰ কম্পিটিশ্যন ডেন্স থাকিব। এইখিনি কাৰ্যসূচী লৈ আমি তিনিদিনীয়া কাৰ্যসূচী লৈ আমি এতিয়া আমাৰ মৈঠাবাৰী শ্ৰী শ্ৰী কালী পূজা কমিটিয়ে আয়োজন কৰিছে। আমাৰ এই আয়োজন কৰা আজিলৈকে ৭২ বছৰ হৈ গ'ল। আমাৰ আটা আবোহন আগৰ পৰা কৰি আহিছে। সেইধৰণে আমিও এইবাৰো আমি তিনিদিনীয়া কাৰ্যসূচী লৈ পূজাটো জাক জমককৈ চলিব খুজিছোঁ। ইয়াতে আমাৰ বলি বিধান আছে, বহুত দূৰ দূৰৰ পৰা আহে। ইয়াতে কলা পাঠা, কোনোবা কলা পাউৰা, কোনোবা বগা পাউৰা, উৰণীয়া আছে, ইয়াতে বলিদানো আছে। ইয়াতে দুটা পাৰ্টত হয়। আৰু আমাৰ ইয়াতে কিমান সময়ত হয় এইটো? আমাৰ মোটামুটি 12:30 পৰা আমাৰ চুৰু হয়। 12:30 4টালৈকে হয়। আমাৰ 150 কৰবা 170 সেনেকৈ হয়। বলিদান আহে বেলেগ বেলেগ ঠাইৰ পৰা আহে। বেলেগ বেলেগ ঠাইৰ পৰা আমাৰ তামোলপুৰৰ আজিলৈকে তামোলপুৰত দুটা জইন লৈছে, বৰমাৰ পৰা লৈছে, সেনেকৈ বহুত ঠাইৰ পৰা জইন ল'ব আহে। আৰু ইয়াতে আগতে নাম ইয়াত অন্তৰ্ভুক্ত কৰিব লাগে, নাম লিখিব লাগে। অন্তৰ্ভুক্ত 3 দিন আগতে অন্তৰ্ভুক্ত কৰিব লাগে। আজিও কৰিব পাৰে। আজি হ'ব সেই বলি? আজি 12:30 পিছত হ'ব বলিদান। फोरोंगिरि मावनो गोसो जानाय बिजाथिफोरनि थाखाय गोजोनथाव खौरां। बाक्सा जिल्लानि सालबारियाव थानाय गुड शेफार नेशनेल स्कुलाव गोबां फोरोंगिरिनि गोनांथि जादों। बे फरायसालियाव गाहाय फोरोंगिरिजों लोगोसे आखान्थि फोरोंगिरि आरो साबा आयदा फोरोंगिरिफोरनि गोनांथि जादों। फोरोंगिरिफोरनि मासिखौ बिजाथिफोरनि गेजेराव आनजाद लानायनि गेजेरजों थिसननानै लानाय जागोन। गाहाय फोरोंगिरि मासियाव एप्लाइ खालामनो थाखाय बिजाथिफोरा MA, MSc, BEd डिग्री लानाय, इंराजि रोंगौथि गोनां, लोगोआव 5 बोसोर गाहाय फोरोंगिरि महरै मावखांनाय रोंगौथि थानाय जानांगोन। गाहाय फोरोंगिरिनि दान बान्थाखौ 14 निफ्राय 20 रोजानि गेजेराव होनाय जागोन। बेजों लोगोसे बिगियान फोरोंगिरि, इंराजि आयदानि फोरोंगिरि, बिगियान आयदानि फोरोंगिरि, हिन्दी आयदानि फोरोंगिरि आरो सासे हस्टेल फोरोंगिरिनि गोनांथि। बेफोर आयदा फोरोंगिरिनि थाखाय गोसो गुदुं बिजाथिफोरा एप्लाइ खालामनोब्ला बिगियान फोरोंगिरिनि थाखाय बिजाथिया MSc आरो BEd डिग्री लानाय जाथारनांगोन। बेनि दान बान्थाखौ 10 निफ्राय 15 रोजानि गेजेराव होनाय जागोन। इंराजि आयदानि फोरोंगिरिनि थाखाय बिजाथिया इंराजि आयदायाव MA खालामनाय आरो BEd डिग्री लानाय जाथारनांगोन। बेनि दान बान्थाखौ 10 निफ्राय 15 रोजानि गेजेराव होनाय जागोन। बिगियान आयदानि फोरोंगिरिनि थाखाय बिजाथिया BSc, लोगोआव BEd, DLED डिग्री जाथारनांगोन। बेनि दान बान्थाखौ 9 निफ्राय 14 रोजानि गेजेराव होनाय जागोन।
हिन्दी आयदानि फोरोंगिरिनि थाखाय बिजाथिया हिन्दी आयदायाव एम.ए. खालामनाय लोगोआव B.A. D.Ed. डिग्री गोनां जाथारनांगोन। बेनि दानबान्थाखौ 9 निफ्राय 12,000 नि गेजेराव होनाय जागोन। हस्टेल फोरोंगिरि महरै बिजाथिया B.A. B.Sc. लानाय लोगोआव इंराजि रोंनाय जाथारनांगोन। बेनि दानबान्थाखौ 8 निफ्राय 10,000 नि गेजेराव होनाय जागोन। गोसो गुदुं बिजाथिफोरा थाबैनो 7086283946 नम्बराव WhatsAppनि गेजेरजों गावनि बिजाथिनि फोरमानलाइखौ हरनो हागोन। लोगोसे गोबां मिन्थिनो थाखाय 8473002079 जानबुं अनजिमायाव कल खालामनानै खौरां लाहरनो हागोन। आनजादखौ बोहैथि दाननि 30 अक्ट'बर रबिबार खालि फुंनि 10 रिंगायाव लानाय जागोन।